एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। এতিয়া क्वेश्चन नंबर 4 टू चुआ शुद्ध उत्तरটো बाছি উলিওৱা তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা। মানে ইয়াত যে क्वेश्चन কেইটা দিছে, প্ৰথমটো দিছে কি 1 নম্বৰ 9 sec square a minus 9 10 square a equal to দি তলত চোৱা চাৰিটা অপচন দিছে। a হল 1, b 9, c 8 আৰু d হল 0। এতিয়া ইয়াতে আমি শুদ্ধ উত্তৰটো বাছি উলাব লাগিব, যিকোনো এটা দিলেই তো নহব, আমি শুদ্ধ উত্তৰটো বাছি উলাব লাগিব। আৰু শুদ্ধ উত্তৰ বাছি উলাবৰ কাৰণে আমি অংকটো কৰিবই লাগিব। ৰেডিমেড কোনো উপায় নাই যে এইটো চাই এনসার দি দিম। গতিকে আমি অংকটো কৰি আছো। 9 sec square a minus 9 10 square a equal to কিমান এইটো আমি উলাব লাগে। এতিয়া ইয়াত আমি কি কৰিম চাই লোৱা ভালকে। 9 দুটাতে আছে নহয়, 9 sec square a minus 9 10 square a, তো 9 টো আমি ইয়াতে কমন লওঁ। 9 কমন লোৱাৰ লগে লগে ইয়াত হৈ যাব sec square a minus 10 square a। ফৰ্মুলা এটা পাইছিলো কি sec square a minus 10 square a equal to 1। তো এতিয়া আমি কি কৰিম 9 ইয়াত আছে ইনটু আৰু এইটো পুৰা জায়গা মানে কি 1, তো ইয়াত দি দিম 1, 9 গুণ 9। তো आंसर কি হৈ যাব, आंसर বি 9 লিখি দিবা। যোনে ফৰ্মুলা শিকিছে ইহঁতৰ কাৰণে এইবিলাক ইজি হ'ব, আৰু যোনে শিকা নাই চাই থাকিলে হল, বোৰ্ডত পাৰিলে মুখস্থ কৰি ল'বা। আশা কৰো সবৰ বুজা হ'ল। आई होप आप लोगों को ये वीडियो अच्छा लगा। थैंक्स फॉर वॉचिंग।